খেল বুম বুম খেল ভাগি থাকিলে মানে মই অনামিকা তো আপোনালোকক মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনে ধৰি ভিডিঅ' দিব পৰা নাই, তাৰ বাবে চৰি। আজি মই আপোনালোকক দেখাব যাম নাৰায়ণপুৰ কলাক্ষেত্ৰ। আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে। চবেই ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু চাই পেলাই লাইক নকৰাকৈ যায় বহুত সকলে, আৰু লাইক কৰি দিব, লাইক নকৰাকৈ নাযাব। ভিডিঅ'টো চাই থাকক, আপোনালোকে চব দেখাই যাম। কলাক্ষেত্ৰৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু চাবলৈগীয়া আছে, আৰু আপোনালোকক দেখাই যাম চব। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু সেইদিনাখনি মামা আহিছিলে, মামা আহি পেলাই উদ্বোধন কৰি থৈ গ'ল কলাক্ষেত্ৰখন। আৰু সেইদিনাখনি মই ভিডিঅ' এটা বনাবলৈ নোৱাৰিলোঁ, মানে কিবা প্ৰব্লেম হৈ আছিল মোৰ। আজি আপোনালোকক চব দেখাই যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ফাইনেলি এয়া কলাক্ষেত্ৰত আহি পালোহি। এখন প্ৰথমখন গেট। আপোনালোকে ভিডিঅ'টো চাই থাকক, ব'লক আমি গৈ থাকোঁ ভিতৰলৈ। আপোনালোকক সকলো দেখাই যাম। কলাক্ষেত্ৰ প্ৰথমখন গেট পাৰ হৈয়ে এয়া ইমান ধুনীয়া প্ৰকাণ্ড পুখুৰীটো দেখিছে। বহুত ভাল লাগিছে দেখিবলৈ। আপোনালোকে দেখি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আমি ভিতৰলৈ আহি আছোঁ বৰ্তমান, আপোনালোকক দেখাই যাম। চাই থাকক। ফাইনেলি কলাক্ষেত্ৰৰ ভিতৰত আহি উপস্থিত হ'লোহি। দেখিবলৈ পাইছে ইমান ধুনীয়া লাগিছে। আপোনালোক সকলোকে দেখাই গৈছোঁ। চাওক, একদম ইমান ধুনীয়া পুখুৰী আছে, আৰু এইবিলাক চব দেখিছে। আপোনালোকক দেখাই যাম। চাই থাকক, ইমান ধুনীয়া লাগিছে। আহি পেলাই আপোনালোকেও আহিব পাৰিব ইয়ালৈ। দেখাই গৈছোঁ, চাই থাকক। কলাক্ষেত্ৰৰ ভিতৰলৈ অলপ দূৰ সোমাই অহাৰ পাছতে আপোনালোকে বহুত ধুনীয়া ধুনীয়া মূৰ্তি দেখিবলৈ পাব। আপোনালোকে মূৰ্তিকেইটাৰ নাম কি কমেণ্ট কৰি জনাব সকলোৱে। গাইছ, আপোনালোকে চাওক, মই বহুত দূৰ খোজকাঢ়ি এয়া ওপৰত পালোহি। চাওক কলাক্ষেত্ৰৰ ভিউটো কিমান ধুনীয়া লাগিছে। আপোনালোকক কি ক'ম আৰু, বহুত ধুনীয়া, মানে ক'ব নোৱাৰি আৰু ইমান ধুনীয়া। চাই যাওক। বাচ্চাসকলে খেলিবলৈ এখন ঠাই পাৰ্ক দিছে। ইয়াত সৰু সৰু বাচ্চাসকল আহিলে খেলিব পাৰিব। গাইছ, কলাক্ষেত্ৰৰ ভিতৰত বহুত ধুনীয়া মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে, আৰু মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰি হোৱাই নাই এতিয়ালৈকে বৰ্তমান। সেইবাবে আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ, বেয়া নাপাব। আপোনালোকক আকৌ বেলেগ এদিন দেখাই দিম। কলাক্ষেত্ৰৰ ভিতৰত বহুত ডাঙৰ এটা প্ৰকাণ্ড স্পেচিয়েল বস্তু নিৰ্মাণ কৰা হৈছে। আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, নিৰ্মাণ কৰি হোৱা নাই কাৰণে পাৰ্মিশ্যন পোৱা নাই, যাবলৈ লৈছিলোঁ, মানে পাৰ্মিশ্যন নোহোৱাৰ বাবে আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। বেয়া নাপাব আপোনালোকে সেইটো দেখাব নোৱাৰাৰ বাবে। গাইজ, আপোনালোকে ইয়ালৈ আহিলে থকা মেলা কোনো প্ৰব্লেম নাই, আপোনালোকে থাকিব পাৰিব। ইয়াত গেষ্ট হাউচ আছে। আপোনালোকে আহিলে মানে যিমান দূৰৰ পৰাই নাহক কিয় ইয়াত থাকিব পাৰিব ধুনীয়াকৈ, কোনো প্ৰব্লেম নাই থকা মেলা।
গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব